এইকেইদিন আমাৰ কলেজ বন্ধ আৰু বন্ধ দিনত সব ঘৰলৈ যাওঁ কৈ থাকে তো মই ভাবিছিলোঁ মই গৰম বন্ধত ঘৰলৈ যাম কিন্তু মোৰ বৰ্তা ইয়াত আছিলে তো বৰ্তাক থ'বলৈ মই ঘৰত যাবলগীয়া হ'ল শিৱসাগৰ যাবলগীয়া হ'ল তো এইটো হৈছে জাষ্ট এটা প্ৰিভিউ মই আগতে এইটো চাইডে যোৱা নাই তো এইবাৰ আমি গৈ আছোঁ এই ডিমৌৰ চাইডে চ' লেটছ গো Finally, I am in home. इतनी खुशी हो रहा है guys. मैं घर आही पालोही. मैं कोई को गुंडाइছে ইয়াত मैं भी आ गई. Okay, এতিয়া বৰষুণ এৰিলে. ওলাই যাব হ'ল দোস্ত. सैंडल खोली लो मुझे आगे जाना है इतना सही रास्ता यार हमार टाइल्स लगवा रास्ता ঘৰত থাকিলে একো কাম নহয় মই অকল শুইছো কালি দিনটো ৰেষ্ট কালি একো কাম নাই এতিয়া যেনে উঠি আহিছো অলপ সবফালে পানী পানী গুৱাহাটীতো পানী শিৱসাগৰতো পানী সবফালে পানী পানী তো গাইজ এতিয়া মই আহিছোঁ আমাৰ ঘৰৰ কিনাৰেদি এটা ৰাস্তা বনাইছে আমাৰ ঘৰৰ ওচৰৰ পৰা ইখন গাঁৱলৈ কানেক্ট কৰিবলৈ এটা ৰাস্তা বনাইছে এইটো ৰাস্তা পথাৰৰ মাজে মাজে আৰু এফালে মানে ঘৰ চৰ একো নাই নহয় সেইকাৰণে আহি বহুত ভাল লাগে সেইডোখৰ এটা ঘৰ বনাই আছে আমাৰ ঘৰটো আছে এইডোখৰত আছে আমাৰ ঘৰটো সেইখন মোৰ গাঁও আৰু বতৰ ৰাস্তাটো এইটো কমপ্লিট হোৱা নাই কমপ্লিট হৈ গ'লে আৰু ডাইৰেক্ট এইফালে শ্বৰ্টকাট মই পোৱাৰ নিচিনা হ'ব আগতে আমি এল পি স্কুললৈ যাওঁতে কৈছিলোঁ এইবোৰ পুৰানে ইয়াদে তাজা হৈ গৈ Oh my god, finally road দিছেচোন আচৰিত এডোখৰ আমি গৰু গা ধুৱাইছিলোঁ গাইজ মনত আছেনে যদি আপুনি মোৰ বিহু ব্লগটো চোৱা নাই তো প্লিজ চাব এতিয়া একদম বগা হৈ গ'ল পানীৰে ভৰিকেইটা ধুই লওঁ June Father's Day Happy Father's Day to all fathers আৰু আজি বতৰটো অকমান ৰ'দ দিছে বৰষুণ দিছিলে ৰাতিপুৱা আৰু এতিয়া ৰ'দ দিছে Swipe left someone said something stupid Swipe right now I'm watching what you did Day 3 টো মোৰ কাৰণে সবতকৈ ইম্পৰ্টেণ্ট আছিল কাৰণ সেইদিনা আমি ওলাই গৈছিলোঁ আৰু সেইটো চাইডে গৈছিলোঁ এফালে মাজে গৈ পানি ডিমৌ চাইডে ওলাই গৈ এফালে মই আগতে গৈ পোৱা নাই শিৱসাগৰ আনএক্সপ্ল'ৰ এডোখৰ ঠাই এক্সপ্ল'ৰ হৈ গ'ল আৰু সবতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে সেইদিনা আমি টি গাৰ্ডেনত সোমালোঁ য'ত মই আগতে সোমাই পোৱা নাছিলোঁ এনেকৈ এক্সপ্ল'ৰ কৰি ভাল লাগে ন মই শিৱসাগৰত থাকি শিৱসাগৰ মানে ভালকৈ ঘূৰা নাই অ'কে গাইজ আমি আহি থাকোঁতে এডোখৰ এটা বিউটিফুল ভিউ মানে কি ইয়াত ম'হ এখিনি আছে আৰু এখন জাল আছে আৰু আমি আহি থাকোঁতে ডাইৰেক্ট স্কুটি ৰখাইছোঁ আৰু এইডোখৰত যাওঁ চাবলৈ ইয়াত নামঘৰ এটা আছে এফালে আহি আমি পাইছোঁ এখন দিচাং নৈ হয় আৰু মই এইফালে আজি ফাৰ্ষ্ট টাইম আহিছোঁ দিচাং ঘাইলি এডোখৰ জেগাডোখৰ এখন দিচাংমুখে গৈ পানি সেই তাত দিচাংমুখ ওলাইছেগৈ মই হাজো যাওঁতে এখন নদী আছিলে এখনৰ নিচিনা ফিল্ড এটা আহিছে এতিয়া আমি আৰু আগত যাওঁ
এফালে ফিল্ডখনত গোটেই পানী এফালেও পানী কিন্তু এইটো চাইডে পানী নাই বেছি অ'কে যাব হৈ গ'ল ইয়াৰ পৰা কোনটা আছিলে কি এইটো ৰধনি পটককৈ দিছিলে য়েছ য়েছ লেটছ গো ये देखो गाइस असम का गौरव आला आतरिए निदिए बे गाइस ये देखो पानी दिहिं আৰু ইয়াত গাঁৱৰ লোকেলছবোৰ এনেকুৱা ধৰণৰ পানী হৈ আছে খালি ইয়াত এইটো পানী দিহিং পক্ষী অভয়াৰণ্য এইটো চাইডে পানী দিহিং যায় এতিয়া আমি গৈ আছো এইটো ৰাস্তাৰে guys wow yeah of course চাহ যিটো আমি খাওঁ ৰাতিপুৱা শুই উঠি গধূলি দুপৰীয়া অকল চাহ 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 আৰু এতিয়া মই আছো গোটেই চাহ পাতৰ মাজত ডিমোট আমি বাগান বিচাৰি বিচাৰি আহি এডোখৰ পালোহি আমাৰ সেইফালেতো নাই এইফালে এইটো চাইডে আছে দুখনমান আৰু কিমান ভাল লাগিছে মই ফাৰ্ষ্ট টাইম এনেকে বাগানৰ মাজত ঘূৰিছো ৱাও বতাহ মাৰিছে আৰু চৰাই মাতটো আহি আছে একদম নেচাৰ মানে ফিল কৰিবলৈ এনেকুৱা জেগা বেষ্ট হয় ৱাও আৰু মই ফাৰ্ষ্ট টাইম এনেকে চাহ বাগানৰ মাজত আহিছো চব ফাৰ্ষ্ট টাইম এবাৰ শিৱসাগৰলৈ আহি কিমান ভাল লাগিছে অ'কে মই এতিয়া গৈ আছো ভিতৰলৈ হাফ চাপ নোলালে হ'ল You've been talking about patience, hoping for everlasting. You're known for talking crazy. I know it's infatuation. You know I feel inside. You know what is real and I. ওচৰতে ৰাস্তাটো আছে হাইৱেটো ওচৰত কিমান গাড়ী মটৰ গৈছে কিন্তু ইয়াত এটা চাউণ্ড নাই অকল চৰাই চাউণ্ড আছে ইয়াত এতিয়া ইয়াত চাহ এটা চিঙা মানুহ নাই বাৰু বৰ্তমান চাহপাত ছিঙি থাকিলে কেনেকুৱা এটা পৰিৱেশ হ'ব সেইটো ইমাজিন কৰিছোঁ আৰু ভাল লাগিছে কেনেকুৱা লাগিব মানে Just let me be. গাইজ ইয়াত ছবি আঁকিলো ফিল ললো পুৰা চাহ বাগানৰ ধুনীয়া বতাহ খালো চৰাই মাত শুনিলো চব কৰিলো আৰু এতিয়া ইয়াৰ পৰা বে খাওঁ ভাল লাগিলে আহি মই এইটো ভিডিঅ' এনেকৈ বনাম বুলি ভাবিছোঁ ডে 1 ডে 2 ডে 3 এনেকৈ দি পানি কিন্তু আজি ডে কিমান হ'ল আই ডণ্ট ন' ডে কিমান হ'ল আজি ৰ'দ দিছে কাৰণে ওলাই আহিব পাৰিছোঁ নহ'লে এইকেইদিন খোৱা ঘৰৰ ভিতৰতে হৈ আছে আজি আমাৰ তাত আকৌ ৰাভা দিৱস আছে মই ট্ৰাই কৰিম দুটামান ক্লিপ দেখাবলৈ ৰাতি ভিডিঅ' কোৱালিটি ভাল নাহে সেইকাৰণে বেয়া লাগে ভিডিঅ' কৰি ইয়াত ইজ মাই পাইলট মই ভালকৈ খোজকাঢ়ি যাওঁ বৈ Just let me be. হয় okay let's go এখন কিক মাৰিব লাগিব নে let's go bye bye we got a new experience mass experience Just let me be. ইয়াত ৰাভা দিৱস হৈ আছে আৰু ৰাতি ৰাভা দিৱসৰ নাটক আমাৰ সকলোকে কৈ তেজি বলাই যাব
দৰাৰ লগত থাকি ৰং ধেমালি কৰিব তাতে তৰাৰো লগ এটা হ'ব নহয় বাইদেউ ইয়াক যাবলৈ কওঁ এইখিনি কাম ময়ে কৰিব পাৰিম আজি দেখোন আমাৰ বৰ ভাল কি আচৰিত হয়নে বুজিছো এখেত আহি পাবৰ হৈছে যে আজি আমি আহিছো দিচাংমুখৰ এইটো চাইডে হৰাগুৰি চাপৰি চাইডে চাইকেল লৈ য়েছ লুক এট দিছ এইটো চাইডে ঘৰকেইটা দেখি মোৰ বহুত বেছি ভাল লাগে চানচেট হৈছে আৰু ঘৰ আৰু তাৰ পাছত আকৌ গুৱাহাটীলৈ বেগ আৰু আহোঁতে ইমান পানী দেখিছোঁ চব ঘৰ চৰ ঘূৰি এটা অৱস্থা বেয়া খুব সোনকালে যেন ঠিক হয় আৰু ভিডিঅ' যদি তেওঁলোকে চাই আছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ ফৰ ইয়ৰ টাইম